আজি ইটোকে ক্লিয়াৰিফিকেশ্যন দিবা ওলাইছো যে ছ'চিয়েল মিডিয়াৰ মাজতে আমি আকৌ একবাৰ জংঘললৈ ঘূৰি আহিব লগা হ'ল। এইটো হ'ল আমাৰ বড়ো জাতিৰ কাৰণে বহুত মানে দুখ লগা কথা, কিয়নো আমি বড়ো জাতিয়ে শান্তি বিচাৰিছিলো, কিন্তু আজি শান্তিৰ দৰে শান্তিৰ নাম লৈ যি পলিটিকেল লাভালাভৰ কাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতে আমাক BTCত আহি পেলাই যি কথা মানে বড়োৰ যিবিলাক ইউথ আৰু বড়োৰ যিবিলাক ল'ৰা ছোৱালী এইবিলাৰ মনত আঘাত দি গৈছে, সিয়ে আমাৰ যোৱা দিনবোৰত তামোলপুৰত মেডিকেল কলেজ উদ্বোধন কৰা ষ্টন ফাউণ্ডেশ্যন উদ্বোধন কৰাত এটা কথা কৈছিলে, অসম কেতিয়াও বিভাজন নহয়। এই কথা আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ যি কথা আমাৰ ব্ৰিটিছ আহি পেলাই যি কথা কৈ গৈছিলে, সেই কথা আমি আমাৰ ULB সংগঠনৰ পৰা কেতিয়াও একচেপ্ট কৰা নহয়। আৰু মই এইটোকে আহ্বান জনাইছো, ULB মানে ইউনাইটেড লিবাৰেশ্যন ফৰ বডোলেণ্ড, যেতিয়ালৈকে আমি বডোলেণ্ড নাপায় এতিয়ালৈকে আমি সংগ্ৰাম কেতিয়াও মানে ৰেষ্ট নলওঁ, কিয়নো আমি যি পাব লগা পাৱাৰ এণ্ড ফাংচন যিবিলাক আমাৰ জাতিত শান্তিৰ কাৰণে যি আমি আমাৰ বড়ো জাতিৰ ৰীতি নীতি যিবিলাক আছে সেইবিলাক লৈ আমি শান্তিভাৱে আমাৰ BTCত জীয়াই থাকিব পাৰে, এইখিনি আমি বিচাৰো। যে বডোলেণ্ড নহ'লে আমি কেতিয়াও শান্তি নহয়, আমাক বডোলেণ্ড লাগিবই। মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক সেইটোকে ক্লিয়াৰিফিকেশ্যন ক'বলৈ ওলাইছো যে আমাৰ যি ULB সংগঠনৰ কেডাৰ লিডাৰ যি ব্যক্তিসকলে জংঘলত আকৌ একবাৰ ঘূৰি আহিব লগা হ'ল, সেইবোৰ আমাৰ অসম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়া গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্টৰ কাৰণে মানে হৈছে, কিয়নো আমাক বডোলেণ্ড দিয়া নাই। যি সৰু বিটিয়াৰ চুক্তি কৰি পেলাই আমাক বড়ো জাতিৰ চবৰে চকুৰ মানে পানী মানে ওলোৱা যেন এনেকুৱা দুখ দিছে যে চবৰ আমাৰ বড়ো ল'ৰা ছোৱালীক চকুত পানী ওলাইছে, কিয়নো অসম কেতিয়াও বিভাজন নহয়। এই কথাক লৈ আমি দুখ লাগিছে। আহি থকা দিনবোৰত আমাৰ যেন গভৰ্ণমেণ্টৰ চৰকাৰৰ যিবিলাক DC, IC সেই ব্যক্তিসকলে আমাৰ বড়ো ইউথছবিলাক অন্যায়ভাৱে মানে যদি বেয়াকে মানে হেৰি কৰে, কি কয়, ইনচাল্ট কৰি পেলাই কাকবা ULB মেম্বাৰ, কাকবা ULB লিংকমেন এনেকুৱা কৰি পেলাই যদি ইনকাউণ্টাৰ কৰে, আমি ষ্ট্ৰংলি ক'ব বিচাৰিছো ULB সংগঠনৰ পৰা, আমি আমাৰ যদি ULB কেডাৰ যদি কোনোবা যদি DC, IC যদি ইনকাউণ্টাৰ কৰে, আমি গভৰ্ণমেণ্টৰ মানুহ আমাৰ এজন হৰালে আমি 20 জন গোলাই হত্যা কৰা হ'ব। লগতে মই এইটোকে আহ্বান জনাইছো, আমাৰ অসম গভৰ্ণমেণ্ট আৰু BTCত যদি আহি থকা দিনবোৰত যি NDBৰ চুক্তিত BTR চুক্তি হৈ গ'ল, সেইটো চুক্তিৰ এজন চিগনেটাৰী DR নাভলা ছাৰক কেছৰ পৰা উইড্ৰ কৰা হোৱা নাই। অতি সোনকালে DR নাভলা ছাৰক ৰিলিজ কৰি দিব লাগে, আৰু যি ব্যক্তিসকলে কেডাৰ যি ব্যক্তিসকলে জেলত আছে অতি সোনকালে ৰিলিজ কৰি দিয়ক, আৰু লগতে যিবিলাক NDB ৰিহেবিলিটেশ্যন সেইবিলাক কৰি দিয়ক। নহ'লে আমি অক্টোবৰ মাহত এই অসম আৰু BTCত আমি বম ব্লাষ্ট কৰা হ'ব। আমি সেইটো ক্লিয়াৰ কৈছো, আমি ষ্ট্ৰংলি কৈছো।
হিতুকে আৰু মই ক'ব বিচাৰিছো আমাৰ যি মেম্বাৰ ULB মেম্বাৰ ঘৰত যাই কিনি কাকবা মাক কাকবা দেউতাক ধৰি আনি কাকবা সিষ্টাৰক ধৰি আনি এনে সাজা দি থাকলি আমি কেতিয়াও সহ্য কৰা নহ'ব আৰু যোন ব্যক্তিয়ে মেম্বাৰ তাক পালে ইনকাউন্টাৰ কৰিলে আমাৰ আপত্তি নাই তথাপিও আমি এটা জাতিৰ কাৰণে আমি জাতিক ৰক্ষা দিয়াৰ কাৰণে আমি এটা সংগঠন যোগদান কৰিছো তাৰ বাবে আমি সংগঠনৰ নামত এটা জাতিৰ ৰক্ষাৰ নামত আমি জীৱন দান দি যাম তথাপিও আমাক বদলেণ্ড লাগিব যেতিয়ালৈকে বদলেণ্ড নেদে এতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম এইখিনি মই কয় আৰু মই এতিয়া আসাম গভৰ্ণমেণ্ট ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো আমাৰ যিখিনি BTCত বাইজত থকা ধেমাজি শোণিতপুৰ গহপুৰ সেইবিলাক আমাৰ অতি সোনকালে বিটিআৰ শক্তিৰ দফা দৰে MOS মতে আমি বিটিআৰত ইনক্ল'জ কৰাটো আমি বিচাৰিছো সেইটোকে আমি আহ্বান জনাইছো